Hello everyone, welcome to Minnie's Tiny World. আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ সুৰৰ সোপানে সোপানে চিৰিয়েলখনত ঘটি থকা কিছুমান ঘটনা পৰিঘটনাক লৈ। এয়া ৰাগদাই কেমেৰা শিকিবলৈ চেষ্টা কৰিছে আৰু বিশ্বদাই ৰাগদাক দেখুৱাইছে কেমেৰাটো কেনেকৈ হেণ্ডেল কৰে। বাকী হোৱা এজন অভিনয় শিল্পী ওপৰৰ পৰা সকলোকে দম দি আছে, কাৰণ তেখেতৰ চিন নাই আৰু তেখেতক আমি এনেকৈ মাতি আনি আমাক এণ্টাৰটেইন কৰি থাকিবলৈ বহুৱাই থৈ দিওঁ। আচলতে কেতিয়াবা এনেকুৱা হয়, আমি সময়তকৈ সোনকালে এগৰাকী অভিনয় শিল্পীক মাতিব লগা হয় আৰু পিছত বহু সময়লৈকে তেওঁলোক বহি থাকিবলগীয়া হয়। তথাপিও কিন্তু আমাৰ অভিনয় শিল্পীসকলৰ কোনো ওজৰ আপত্তি নাথাকে আৰু এয়া আমাৰ স্ক্ৰিপ্টখনৰ ফাইনেল কাট আছিলে। এয়া চাওক আমাৰ জ্যেষ্ঠ শিল্পী যিয়ে 100 টকীয়া চশমা পিন্ধি স্ক্ৰিপ্ট কৰি আছে। আজি 3 দিনমান চশমাযোৰ বিচাৰি পোৱা নাছিল, বাট 10 টকীয়া ফেব্ৰিকুইকেৰেনে দিছ ইজ দ্য মেন হু ইজ ভেৰি চিৰিয়াছ এবাউট হিজ ৱৰ্ক। এইয়া চাওক, এইয়া আমনা শৰীফ আছিলে। এনেকৈ হাঁহি ধেমালি গান অভিনয় ইয়াৰ মাজেৰে আমি আমাৰ দিনটো সুন্দৰভাৱে পাৰ কৰোঁ। আমি ৰাইজক দুখ দিম, কিন্তু আমাৰ মানুহবিলাকৰ মুখত হাঁহি চাওক। এইয়া দৌৰা দৌৰিকে আমাৰ সপোনে এইবোৰ যোগাৰ কৰিছে। বৰদেউতাক ঢুকাইছে, নিজে আয়োজন কৰিছে, তাকো মই খাতি নকৰোঁ। গাৰ্ল পাৱাৰ, গাৰ্ল পাৱাৰ নিজে কৰিছোঁ। বৰদেউতাক ঢুকাইছে যদিও নিজৰ মোৰ সাহস আছে আছে। আশ্বাস চম্ভালিবলৈ বিদ্যুৎ যাব, কাৰণ কি বিদ্যুতে নিজৰ ইম্প্ৰেশ্যনটো বঢ়াব লাগিল। এয়া বেদান্ত দুখ মনেৰে দূৰতে বিদুৰ হৈ আছে, দূৰতে বিদুৰ হৈ আছে বেদান্ত। কিন্তু এইয়া ডেড বডি চাওক, এনেকে চলন্ত ডেড বডি। চলন্ত ডেড বডি। আজি কিবা কি আয়োজন হৈ আছে, তাকে মানে তদাৰক কৰি আছো মানে একদম এয়া নীতি নিয়মবোৰ নিজে কৈছে, তেওঁ কেনেকৈ কি কৰিব লাগিব, কিমান লিটাৰ ঘি তেওঁৰ গাত ঢালিব। কামৰ মাজেৰে আমি সম্পৰ্কবোৰো সুদৃঢ় কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। এয়া পল্লৱদা আৰু পূজাৰ এনিভাৰ্চাৰী আছিলে আৰু কৰবী আৰু ৰিকিদাৰ কেইদিনমান আগতে কোৰ্ট মেৰেজ হৈছিলে, তো সেইকাৰণে আমাৰ ফালৰ পৰা সৰু শুভেচ্ছা। এয়া উপস্থিত হ'লোঁ চিটাৰ চিন কৰিবলৈ। এয়া চিটাৰখনত টায়াৰ এটাহে সুমুৱাই থৈছে। সন্ধিয়া হোৱাৰ লগে লগে চিটাৰ জুই দপ দপকৈ জ্বলি উঠিল। লোকে মানুহ জ্বলাইছে, দুৰ্দশা হৈছে। বৃষ্টি অকল বাপেকৰ মানে বৰ্তাকৰ মূৰটো ফুটিবলৈ বাকী ৰাখিলে। যদিও দুখৰ চিন এটা শ্বুট কৰিলোঁ, তথাপি কিন্তু আমি হাঁহিবলৈ এৰা নাই। ৰাইজক দুখ দি আমি হাঁহি ফূৰ্তিৰ মাজেৰে আমাৰ কাম কৰি যাওঁ। আজি শেষ মানেই শেষ নহয়, মানে এটা নতুন আৰম্ভণি। কেতিয়াবা শেষ কৰি থাকোঁতে এটা এপিছ'ডকে ওলাই থাকে, শেষ নহয়।
আৰু চিৰিয়েলৰ শ্বুটিং শেষ হ'ব বুলিয়ে সপোনে যে কিমান দিন কান্দিলে আৰু অৱশেষত শ্বুটিঙৰ শেষ দিনটো আহি পৰিল। এই অকল লুটুপুটু মানে লুটি খাই যাব মন গৈছে নেকি তাই? গাড়ীখন খোলা আছে তাই শ্বুটিং খতম, তাই ফূৰ্তি লাগিছে। মোৰ চকু জলজলীয়া হৈ গৈছে চক। কান্দুই কাৰণ কি শেষৰ অন্তত নতুন আৰম্ভণি আছে। য়েছ, তাৰপাছত এয়া গামোচা পিন্ধাইছে তাই। অৱস্থাই আমাৰ শ্বুটিঙৰ লাষ্ট ডে লাষ্ট চিন আমি খানাপাৰাৰ ৱাকিং জ'নত কৰিলোঁ। এয়া কুহুৰ উৎপাত। ৰাতি 10টা 10:30 বজাতো তাইৰ এনাৰ্জি একদম ফুল অন। শ্বুটিঙৰ শেষৰ দিনা আমি শেষৰ চিনটো এক্সিডেণ্টৰ কৰিলোঁ আৰু তাৰে প্ৰিপাৰেশ্যন চলি আছে। ডিচেম্বৰ মাহৰ ঠেটুৱৈ লগা জাৰত এনেদৰে কুহুৰ ঠাণ্ডাৰ কোবত জাপ ওলাই গৈছে আৰু জঁপিয়াই অৱশেষত তাই চিনটো কৰিলে। এয়া তাৰ পিছদিনাখন সুৰৰ সোপানে ধাৰাবাহিকখনে 200টা এপিছড কমপ্লিট কৰাৰ ফূৰ্তিত সকলোৱে মিলি এসাঁজ খালোঁ, সকলোৱে ফূৰ্তি কৰিলোঁ, কথা পাতিলোঁ। ৰজা দেখিলে আজি বিয়া সেইকাৰণে চৰবত দিছে। বিয়াত চৰবত লাগে। বিয়া সেইকাৰণে আজি চৰবত দিছে তাই। আজি খুৱাইছে, আৰম্ভণি আমাক কৰিছে। কেক কাটি খোৱা বোৱা শেষ হোৱাৰ পিছত সন্ধিয়া সময়ত আমাৰ ভিতৰত থকা ডান্সাৰবোৰ জাগ্ৰত হ'ল আৰু এয়া আমি সকলোৱে নাচি হাঁহি বাগি পাৰ কৰিলোঁ সময়বোৰ। প্ৰায় 214টা এপিছডৰে সুৰৰ সোপানে ধাৰাবাহিকখন শেষ হ'ল। ময়ো অতি সৌভাগ্যশালী যে মই প্ৰায় 100টা এপিছডত সহকাৰী পৰিচালক হিচাপে কাম কৰিলোঁ। তাৰ কাৰণে মই সুৰৰ সোপানে টীমৰ প্ৰত্যেকজন মানুহকে অন্তৰেৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেদৰে আমি এটা পৰিয়ালৰ পৰা গৈ আৰু এটা নতুন পৰিয়ালৰ মাজত সোমাই পৰোঁ আৰু সেই পৰিয়ালটোৰ লগত হাঁহি মাতি ফূৰ্তি কৰি আমি আমাৰ একোটা প্ৰজেক্ট শেষ কৰোঁ আৰু তাৰ পাছত পুনৰ নিজৰ পৰিয়াললৈ ঘূৰি আহোঁ। আকৌ নতুন উদ্যমেৰে আন এটা পৰিয়ালৰ লগত কাম কৰিবলৈ আগবাঢ়োঁ। এনেদৰে আমাৰ পৰিয়াল বাঢ়ি গৈ থাকে। ঠিক তেনেদৰে মিনি টাইনি ৱৰ্ল্ডৰ জৰিয়তে মই আকৌ এটা পৰিয়াল গঠন কৰিব বিচাৰিছোঁ আৰু আপোনালোক সেই পৰিয়ালৰ একোজন সদস্য। আপোনালোকৰ মৰম আশীৰ্বাদ সদায় কাম্য। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।